মানে এই যে বুজা ল'ৰাসকল আছিলে চা মই কৈছো আমি কিবা গাম আপোনালোকে সহযোগ কৰিছে কৈছে আমি ভাতটো খাই লওঁ মাংস শেষ হৈ যাব সেইকাৰণে মই কৈছো আপোনালোক যা ভাতটো খাওঁগে মই যিকেইটা যি গান গাই মই সহযোগ কৰি যাওঁ এইটো কি সহযোগিতা ভাবে এইটো সহযোগিতা কি গানটোকে নষ্ট কৰি পেলা বছৰ মানুহ নাই চা নেগেৰা ধুতি যি আছে মই সহযোগ কৰি আপোনালোকৰ জীৱনত ক'ত শুনিলেহে নেগেৰা এনেকে মতা তুলতুলি ক'ত গলি গেঞ্জিটো ক'ত থলি তুলতুলি ক'ত গলি মেক্সিটো ক'ত তুলতুলি ক'ত গলি বোলে পেটিকোটটো ক'ত থলি মই এনেকে গাব পাৰিম মই যেনেকে গান গাইছো তই গাব পাৰিবি গা তই গা ভূপেন হাজৰিকা দেৱ মই এটি কলি ধৰিছো তই গাচোন আই সৰস্বতী বেলেগ দিম যদি এইটো নহয় আমাৰ জুবিন দা অনুষ্ঠান আছে জুবিন দা গান দিম সি জুবিন দাক দেলালি মাৰি থৈ আহিছে দাদা আপুনি অকণমান আৰাম কৰক আমি আপোনাৰ গান দুটা দি ষ্টাৰ্ট কৰি দিম জুবিন দা এনেকে কম ব্লেংকেটৰ পৰা ওলাই পেলাই কৈছে তই গাবি এতিয়া গাচোন এইটো গা জুবিন দা এটা কলি ধৰিম তই গা ঐ কপৰ গাবই নাজানে সি আকৌ বজোৱাত লাগে চাওঁ তই বজা ৰেডি মায়ে পেটতে মই ঢোল বজা শিকি আহিছো মাৰিডাল কোনফালে লৈ চা কোনফালে লয় নিজে লয় কমিটি কোনোবা হৈছে আমি পাঞ্জাবত যাওঁ ভাংৰা নালাগে বিহু লাগা বিহু ৰেডি কি লগাই দিলে চা এইবোৰ চাউণ্ডটো ভালকৈ ওলাই যাতে তই ধৰা পৰ সেইকাৰণে লগাইছে মাৰ কবিহে আমি নিয়ৰ খাই বিহু গাই আছো মাৰক কবিকে বিহু চান্দাটো পাবলৈ আছে শুনিছো বন্ধ মাৰ মুঠি বজাইছ ই যদি বজাব পাৰে মই কৈছো আপোনালোকৰ সন্মুখত মই 500 টকা দি দিম শুনা মই পইচা মুখলে চোৱা ভকত নহয় দেই মই পইচা পালো কি মোক খৰচ কৰিবলৈ লাগে জেগা বিচাৰি ফুৰোঁ না আগতেও গম পাইছো এটা শিয়াল কৈ পেলাই কেতিয়া চাই গম মই 100টা পইচা পাতি ক্ষেত্ৰলৈ নাহয় নেকি নহ'লে 100 টকা এটা ওলাই যাব কিন্তু 100 দিম এইটো 100 টকা আহি গ'লে কমিটিৰ ফালৰ পৰা 500 দিম 600 পইচা বাঢ়ি গৈ আছে যোৱা আজি মোহনৰ ওপৰত যা বোলে যাব থাকিলে যাব আহিব মোলৈকে আহিব যোৱা মানে অসমৰ চব ৰাইজে সহযোগ কৰিলে দেখিলে আহোঁ বুলি নকবা মাজনীতি আৰু ই যদি বজাব নোৱাৰে ই কিন্তু মোক আকৌ 600 টকা দিব লাগিব আছেনে আছে এই বিয়া পাতিলে নহ'ব লাগিব আপুনি কৈ দিলে বিয়া পাতিলে নহ'ব বিয়া নাপাতিলে কেনেকৈ দিব শুনক যদি টিকেট আহে তো 600 টকা মই পাই গ'লো কিমান টকা
টকা 600 টকা মই নাজানো বাৰু আপোনালোকে হিচাপ দিব যদি হাৰো আপোনালোকে এটকা টকা দিব সহায় কৰিবনে নহ'লে কিন্তু মই শুনক কোনোবাটো জানে কোনো মাইগাল কোনফালে লোৱা বাহঁতে সোমাবে একো নাই 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 মাইগাল এনেকে ভাল ভুলিয়া যদি হওক তেতিয়া মাইগাল এনেকে কামুৰি লয় পাগল চব ইয়াৰ ই জন্ম হোৱা নাই নহয় গম পাই নে নাপায় ইয়াৰ জন্ম আৰু গুমৰ ফেকটো ই জন্ম নহ'ল নহয় ইয়াক গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোডহে কৰি লৈছে সাগৰত কিমান দূৰ জানাইচোন বহু দূৰ আচ্ছা আমি অনুষ্ঠানটো যি ধেমালি কৰিলোঁ এই গোটেই অনুষ্ঠান চেছ কৰিলে ফেইল কৰিলে ইয়াক বাদ দিলোঁ আমি ভালকৈ এবাৰ ফূৰ্তি কৰিছোঁ হাত চাপ যাম দেই ইয়াৰ ভুলটো বাদ দিলোঁ ৰেডি ঐ কপাল কমলীয়া পাহি